হেল্ল' এভৰিৱান, কি খবৰ? এইফালে ভণ্টি মই দুইজনীহে আছোঁ। আমি পঢ়ি থকা স্কুলখনলৈ আজি গুণোৎসৱ আছে। এইফালে দিয়ে যাম এতিয়া আমি পঢ়ি থকা স্কুলখনলৈ। মই মাৰি আছে আকৌ গৈ পাওঁতেই চাহ খাব দিলে। এইফালে ভণ্টি মই আমি মানে গোটেই তিনিজনীয়ে চাহ খাই আছোঁ। তাৰ মাজতে ছাৰহঁতে কথা পাতি আছিলে, ময়ো অকণমান ভিডিঅ' কৰি থ'লোঁ। সেইফালে আকৌ আইতাহঁতে ভিডিঅ' চাই আছে, যিহেতু ভণ্টিয়ে কমেডি ভিডিঅ' বনাই, ভণ্টিৰ ভিডিঅ' চাই আছিলে। তাৰপাছত আকৌ ছাৰহঁতৰ লগত সকলোৰে লগতে মানে ফটো মাৰিলোঁ আৰু। এয়া আমাৰ ৰান্ধনি ঘৰ হয়। এইফালে ইয়াতে আগতে ভাত বনাইছিলে, আমি খাই আছিলোঁ ধুনীয়াকৈ। এইফালে এতিয়া দাইল বনাই আছে। বহুত দিনৰ মূৰত আহিছোঁ আমি স্কুলখনলৈ। এয়া আমাৰ ৰান্ধনি খুৰী হয়, ৰান্ধনি উলিয়াই দিছোঁ ভিডিঅ'ত। বহুত দিনৰ মূৰত যিহেতু স্কুলে গৈছোঁ, বহুত বেছি ভাল লাগিলে, যিহেতু স্কুলখন আগৰ দৰেই হৈ আছে। এইটো আমাৰ অফিচ আছিলে। এয়া এইফালে আমাৰ হেড বাইদেউ হয়। বেছিকৈ যিহেতু ভিডিঅ' কৰি থকা নাই, যিখিনি কৰিছোঁ ছাৰ বাইদেউহঁত নথকা অৱস্থাতে কৰিছোঁ। হ'লেও আগত যেনেদৰে শাসন কৰিছিলে ধৰক এতিয়াও সেই একেটা শাসনেই কৰে। আৰু পেইণ্টিংবিলাকো ইমান ধুনীয়া ধুনীয়াকৈ আঁকি মেলি থৈছে ন, দেখি কিবা এটা মনটো ভাল লাগি গ'ল। এইখন বৰ্ডতে আগতে ছাৰ বাইদেউসকলে যোগ নেওতা, বিয়োগ নেওতা, যোগ অংক, বিয়োগ অংক সকলোবিলাকে লিখাইছিলে। এতিয়াও সেই একেই হৈ আছে। কিবা এটা ভালেই লাগি গ'ল বাৰু দেখি পিনি। এইফালে আকৌ ল'ৰা ছোৱালীকেইটাও আহিলে, যিহেতু পৰীক্ষা লৈ আছিলে সিহঁতক। আৰু এইফালে ময়ো জোলনাখনত জুলি ল'লোঁ। আজি আমি মই দুইজনী আহিলোঁ সন্ধিয়া এনাইহঁতৰ ঘৰলৈ, যিহেতু দুদভাগৰ মানে গাটো অকণমান বেয়া হয়, তাকে খবৰ ল'বলৈ বুলি আহিছোঁ। আৰু এইফালে আমাৰ দেখিছে নহয় মানে মাহীহঁতৰ ল'ৰাটো। এতিয়া আমি দুইটা কি কৰিমগৈ, পকৰি বনামগৈ। পকৰি বনাম, চাই থাকিব দেই। এজনী আমাৰ এনাই হয়, এয়া শাক খুলি আছে, মানে আমি শাক লৈ আহিছিলোঁ ঘৰত কৰা শাক খুলি আছে এজনী। আমাৰ ল'ৰাটোৱে ধুনীয়াকৈ মানে পকৰি বনাবৰ কাৰণে গোটেইখিনি মিক্স কৰি আছে। এতিয়া বনাব আৰু ধুনীয়াকৈ, বৰ ধুনীয়া বনাই দেই। এতিয়া মানে আমি দুইটাই ধনিয়া পাত আনিবলৈ যাওঁ, পকৰি বনাইছোঁ নহয়, সেইকাৰণে ধনিয়া পাত ছিঙিবৰ কাৰণে গৈছোঁ। এইফালে আমাৰ ভাইটি কৰি আছে, আমি গৈ আছোঁ। আমাৰ এইফালে নাইহঁতৰ ঘৰত খেতি কৰি থৈছে চব এইবিলাক। ৰাতি হয় কাইলৈ, কিন্তু মই দিনত ধুনীয়াকৈ দেখাম দেই। ধনিয়া ছিঙিছে আমাৰ ল'ৰাটোৱে। এয়া উঘালি নিদিবা আকৌ, এনেকৈ ছিঙা। এইফালে এনেকৈ এডাল এডালকৈ ছিঙি দিয়া। এয়া দেখিছে নহয় ধনিয়া ছিঙিছোঁ। ৰাতি আমি দুইটাই ধনিয়া ছিঙিবলৈ আহিছোঁ। চুৰ কৰিবলৈ আহিছোঁ নহয়, মাঘৰ বিহু চুৰ কৰিব লাগিব বোলে। চুৰ কৰিম, হৈ যাব, ধেৰ নালাগে। এয়া হৈ যাব। আহি আছোঁ ধুই মেলি বনাম আৰু। এইফালে আমাৰ মাহীৰ লগত কথা পাতি আছে। আমাৰ ল'ৰাটোৱে ধুনীয়াকৈ ধনিয়া কাটি আছে পকৰি বনাবলৈ। এইফালে তেল গৰম হৈছে আৰু। খাবলৈ ভাল লাগিব ন, খাবলৈ ভাল লাগিব। ঠাণ্ডা বতৰত এইফালে কৰি আৰু চাহৰ সৈতে খাম। যদিও এতিয়ালৈকে ডিব্ৰুগড়তে আছে, ডিব্ৰুগড়ৰ পৰা অহাৰ পাছতহে ভাত পানী খাম ভাবিছোঁ একেলগে। সেইকাৰণে এতিয়া পকৰিকে খাই লৈছোঁ আৰু পাতলীয়া আহাৰ। এইবোৰকে খাই লৈছোঁ। এতিয়া পকৰি অন্তিম পৰ্যায় পাইছে এয়া। আৰু এইফালে কি ধুনীয়াকৈ বনালে চব। মই লৰাই মেলিহে দিছোঁ, বাকীবোৰ চব সিয়ে কৰিছে। সেইখিনি এতিয়া মই চাহ পানী বাকি আছোঁ। লাল চাহ মজা হৈ যাব। পাইছে মানে ভিডিঅ'টো দিছোঁ। এইফালে মায়েও খাই আছে, বুলিও খাই আছে।
হেল্ল' এভৰিৱান, আজি ব্লগটো এনাইহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট দিছোঁ। ষ্টাৰ্ট মানে কি কালি দিলোৱে দেখাম বাৰু আপোনালোকক। এতিয়া মানে মই আছোঁ এনাইহঁতৰ নাদৰ পাৰত, যিহেতু আমাৰ এনাইহঁতৰ কুঁৱা আছে, দেখাম দেই। মানে পানীখিনি বহুত চফা, ইয়ালৈ আহিলে মানে কি হয় গাটো ধুলে ধুই মন যায় মানে ইমানে আৰু চফা লাগে। এয়া চব এয়া আমাৰ এনাইহঁতৰ নাদৰ পাৰ, এইফালে ইয়াৰ পৰাই পানী খাই বহুত চফা পানী মানে বহুত চফা। আৰু এইফালে শাকৰ খেতি কৰিছে, এয়া লাই, ধনিয়া, লফা চব আছে আৰু ধুনীয়াকৈ। আৰু এইফালে এটা পুখুৰীও আছে, কৰিছে। তাৰপিছত ইয়াতো কৰিছে, এইবোৰ সৰু হৈ আছে, ওলোৱা নাই বাৰু, ওলাইছে আৰু অলপকৈ। সেই তালৈকে কৰিছে। আৰু আমাৰ এনাইহঁতৰ ঘৰ মানে একেবাৰে এটা মানে ধুনীয়া পৰিৱেশে হয়, বহুত বেছি পাহাৰীয়া হয়। বৰশিল নাম শুনিছে, যিহেতু বৰশিলৰ ওচৰতে আমাৰ এনাইহঁতৰ ঘৰ হয়। ৰ'ব দেখাইছোঁ দেই, তাৰ আমাৰ এনাইহঁতৰ গাতে লাগি থকা মানে ফিল্ডখন ইমান ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া, একেবাৰে গাত লাগি আছে। আৰু সেইটো ৰাস্তা হয়, আৰু সেইফালে এখন ডাম্পাৰ ৰখাই থৈছে, সেইফালে দিয়ে মানে বৰশিললৈ যায়। দুদহঁতৰ মানে দোকান এখনো আছে, এতিয়া বস্তু দিবলৈ আহিছোঁ, বিচাৰি আছোঁ এয়া 10 টকা শিখৰ নিবলৈ আহিছোঁ। সেইফালে দুদৈ বহি আছে, কালি ডক্টৰৰ পৰা আহিলে। কেনেকুৱা বোলে কৈ দিয়ক বাৰু, কেনেকুৱা বোলে গাটো, ভাল পাইছে নাই? অকণমান ভাল পাইছে দুদৈ। আৰু আমাৰ দুদহঁতৰ আগফালে মানে এইফালে শিল, এডোখৰ যিহেতু শিলৰ জেগাই হয়, লখিমী জান দেখিছে নহয়, শিল এতিয়া শিল ভাঙি আছে, দাই আহিছে, দাই নহ'ব দুদৈ হ'ব আৰু শিল ভাঙিবলৈ আহিছে। আৰু সেইফালেও আছে শিল, ইয়াতো ভাঙি আছে, সেইফালে ভাঙি আছে, চব দুদহঁতৰ। ভীমিজান হয়, যিহেতু গোটেই লক্ষীয়ে মানে ভৰি আছে আৰু চিলাই কেনেকৈ চিলালে? বেজিয়ে চিলাই ল'লে ন, হাতত পিন্ধাটো। লাগি আহিছে দোকানলৈ, কি লাগে? টিপ লাগে? চিপ নহয়, টিপ লাগে। মই এতিয়া চিপ তেৱাই দিওঁ। কেইটকা সেইটো? 5 টকা। অঁ, 5 টকা ঘূৰাই দিব লাগিব। মই দোকানী হৈ গৈছোঁ দেই। নামটো কি? মিঠু। তোৰ নামটো? বিষ্ণু। কি কি বিষ্ণু। আৰু তোৰ ভাগৰ নামটো? হা, ৰংবীৰ। ৰংবীৰ কাপোৰ, বেলেগ আৰু। সিহঁতক ভিডিঅ' তোলা দেখি পিনি আকৌ আহিলে চাওকচোন, আৰু এটা লগত লৈ আহিছে। কুৰকুৰি, কুৰকুৰি লাগে। আৰু কুৰকুৰি লাগে বোলে সিহঁতক। কুৰকুৰি নিবলৈ আহিছে সিহঁতি। এইফালে এতিয়া মই লোকেল চিকেন বনাব লৈছোঁ, যিহেতু দুদৰ ভাগৰ খাবলৈ বহুত বেছি মন গৈ আছিলে কৈছে, সেইকাৰণে বনাই দিছোঁ। আৰু তেওঁ যিহেতু গাটোও ভাল নাই, আৰু ভাত পানীও তেনেকৈ খোৱা হোৱা নাই, আমি থাকোঁতেই ধুনীয়াকৈ মানে মাংস বনাই মেলি দুদৈ একেলগে খালোঁ আৰু আমি সকলোৱে। মা মই দুইজনী ঘৰলৈ যাবলৈ বুলি ওলাই ল'লোঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল।